পৰম কৃপালু বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আপোনা সবৰ চৰণত প্ৰণাম জনাইছোঁ। আমি ক্ৰমশঃ ভগৱন্তৰ অৰ্থাৎ দৈৱকীৰ পুত্ৰ, দৈৱকীৰ অষ্টম পুত্ৰ, য'ত কৃষ্ণই আহি, য'ত প্ৰভু ভগৱন্তই আহি দৈৱকীৰ গৰ্ভত বাস লৈছে, যিহেতু তেওঁ দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যেই যুগে যুগেই তেওঁ ধৰাধামত অৱতাৰ গ্ৰহণ কৰিছে আৰু সেই উদ্দেশ্যকে লৈ তেওঁ এইবাৰ দৈৱকীৰ গৰ্ভত দৈৱকীক তেওঁ আগতেই দৈৱকী আৰু বসুদেৱৰ কথাত সন্তুষ্ট হৈ, দৈৱকী বসুদেৱৰ স্তুতিত সন্তুষ্ট হৈ, দৈৱকীৰ পুত্ৰৰূপে তেওঁ জন্ম লোৱাৰ যি কথা তেওঁ দৈৱকী বসুদেৱৰ আগত স্বীকাৰ কৰিছিল, তেওঁ সেই সত্য ৰক্ষাৰ বাবেই দৈৱকীৰ পুত্ৰৰূপে তেওঁ এইবাৰ জন্ম ল'ব। সেয়েহে কংসৰ কাৰাগাৰত ইতিমধ্যে এটি এটিকৈ কৃষ্ণৰ জ্যেষ্ঠ স্বজনক যিহেতু কংসই প্ৰাণ লৈছিল আৰু ইতিমধ্যে সপ্তম গৰ্ভ সংকৰ্ষণ কৰি ৰোহিণীৰ গৰ্ভত স্থাপন কৰি যশোদাত যোগমায়াক জন্ম ল'বলৈ কৈ স্বয়ং ভগৱান প্ৰভু ভগৱন্তই দৈৱকীৰ গৰ্ভত তেওঁৰ নিজৰেই কথা ৰাখি তেওঁ দৈৱকী বসুদেৱৰ পুত্ৰৰূপে স্বীকৃতিপ্ৰাপ্ত হ'বৰ বাবেই তেওঁ আহি কংসৰ কাৰাগাৰত বসুদেৱ আৰু দৈৱকীৰ আগত তেওঁ চতুৰ্ভুজ মূৰ্তিৰে তেওঁ দেখা দিছিল আৰু এই চতুৰ্ভুজ মূৰ্তিৰে তেওঁ দৈৱকী বসুদেৱক দেখা দি তেওঁৰ পৰিকল্পনা, তেওঁ কিয় দৈৱকীৰ ঘৰত তেওঁ দৈৱকীৰ পুত্ৰৰূপে বসুদেৱৰ পুত্ৰৰূপে কিয় স্বীকৃতিপ্ৰাপ্ত হ'ব লগা হ'ল, কিয় তেওঁ দৈৱকী আৰু বসুদেৱক পিতৃ বা মাতৃ হিচাপে তেওঁ ল'ব লগা হ'ল, এই বিষয়ে তেওঁ যিহেতু আগতেই কথা দিছিল আৰু সেই উদ্দেশ্যেই বৰ্তমান তেওঁ আহি কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত স্থান লৈছে আৰু এই যিহেতু দৈৱকীৰ অষ্টম পুত্ৰক কংসই বধ কৰাৰ বাবেই তেওঁ পালি প্ৰহৰীয়াৰে সৈতে তেওঁ পৰ দিয়েই আছে। ইতিমধ্যে যিহেতু চতুৰ্ভুজ ৰূপে ভগৱন্তই দৈৱকী আৰু বসুদেৱক দেখা দিছে, গতিকে দেখা দি তেওঁৰ এই উপায়, কংসৰ হাতৰ পৰা বচাৰ উপায়, পিতৃ আৰু মাতৃও যাতে দোষত নপৰে, কেনেকৈ কৃষ্ণক নি তেওঁ গোকুলত যশোদাৰ লগত থৈ যশোদাৰ কন্যা মহামায়াক কেনেকৈ লৈ আহিব আৰু তেওঁলোকৰ পূৰ্বজন্মৰ সমস্ত কাহিনী ভগৱন্তই দৈৱকী বসুদেৱৰ আগত প্ৰকাশ কৰি তেওঁ ইতিমধ্যে শিশুৰূপেই দৈৱকীৰ কোলত তেওঁ অৱতীৰ্ণ হৈছে। কৃষ্ণ হে ৰাম হেন শুনি হাসি মাতিলন্ত চক্ৰপাণি, উপৰি জনমৰ কথা শুনা প্ৰাণী। যিহেতু ভগৱন্তই যাক পিতৃ আৰু মাতৃ হিচাপে সাদৰি লৈছে, তেওঁলোক যিহেতু ভয়ত বিহ্বল হৈ আছে, তেওঁলোকক সান্ত্বনা দিবৰ বাবেই
তেওঁ চতুৰ্ভুজ ৰূপেৰেই পিতৃ মাতৃক তেওঁ সান্তনা প্ৰদান কৰি তেওঁ কিয়নো কংসৰ কাৰাগাৰত আহি দৈৱকীৰ আৰু বসুদেৱৰ পুত্ৰৰূপে জন্ম ল'ব লগা হ'ল, সেই বিষয়ে তেওঁ তেওঁৰ পিতৃ মাতৃক সকলো কথা জনাইছিল, যি কথা জনাৰ পাছত দৈৱকী আৰু বসুদেৱ শান্ত হৈছিল। অপূৰ্বত আছিলা তুমি পিঞ্চি নামে সতী, বসুদেৱ আছিলা সুতপা প্ৰজাপতি। পূৰ্বতে বসুদেৱ আৰু দৈৱকীৰ পূৰ্বৰ জন্মৰ কথা ভগৱন্তই তেওঁৰ পিতৃ মাতৃ হিচাপে বৰ্তমান দৈৱকী বসুদেৱক যে পাইছে, তেওঁলোকৰ প্ৰথম জন্মৰ তেওঁলোকৰ পূৰ্বজন্মৰ কথা ভগৱন্তই তেওঁলোকক সোঁৱৰাই দিছে। তেওঁলোক পূৰ্বতে দৈৱকী আছিল পিঞ্চি নামে সতী আৰু বসুদেৱ আছিল সুতপা প্ৰজাপতি। অসৃষ্টি কৰিবা কওঁ ব্ৰহ্মা দুইকো আদেশিলা, শুনি দুয়ো প্ৰাণী ঘোৰ তপয়া চৰিলা। যেতিয়া পিঞ্চি আৰু সুতপাই এই পূৰ্বজন্মত তেওঁলোক যেতিয়া প্ৰজাপতি হিচাপে তেওঁ সুতপা প্ৰজাপতি আৰু তেওঁৰ পত্নী যিহেতু পিঞ্চি আছিলে, এই সুতপা আৰু পিঞ্চিক ব্ৰহ্মাই প্ৰজা সৃষ্টি কৰিবৰ বাবে আদেশ প্ৰদান কৰিছিল, আৰু এই আদেশতেই ব্ৰহ্মাৰ আদেশতেই দুয়ো প্ৰজা সৃষ্টিৰ বাবেই ভগৱন্তক তেওঁলোকে তপস্যা তেওঁলোকে ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। সহিলা হিম মহা ৰৌদ্ৰ বৃষ্টিপাত, বায়ু ভক্ষী থাকা কতো ভুঞ্জি পকাপাত। মহা কষ্টৰে য'ত ৰ'দ বৰষুণ সকলো সহ্য কৰি তেওঁলোকে একমাত্ৰ পকা পাত ভুঞ্জি তেওঁলোকে বায়ুক ভক্ষণ কৰিয়েই এই তপ আচৰণ কৰিছিল। আৰাধিলা মোক তপ কৰি আখৰিষ, বহি গল দিব বাৰ হাজাৰ বৰিষ। ৰ'দ বৰষুণ বতাহ সকলো সহ্য কৰি তোমালোকে পকা পাত ভুঞ্জি যি আৰাধনা কৰিলা, সেই আৰাধনা কৰোঁতে কৰোঁতেই তোমালোকৰ দেৱতাৰ লেখেৰে 12,000 বছৰ পাৰ হৈ গ'ল। অয়েহি ৰূপে দেখা দিয়া বোলো লোৱাবৰ, আবোলা পুত্ৰেক হৌ
হওক তুমি এনেকৈ দেৱতাৰ লেখেৰে যেতিয়া তোমালোকে 12,000 বছৰ মোক তপস্যা কৰিলা, তোমালোকৰ তপস্যাত আমি সন্তুষ্ট হৈ তোমালোকক আমি দেখা দিছিলোঁ আৰু সেই সময়তো তোমালোকক আমি কৈছিলোঁ যে তোমালোকৰ ইচ্ছামতে বৰ বিচৰা, কিন্তু তোমালোকে মোৰ পৰা বৰ লোৱাৰ কথা নাভাবিলা। মাত্ৰ তোমালোকে মোক কৈছিলা যে তোমাৰ দৰে এজন পুত্ৰহে আমাৰ কাম্য। এহি হওক বুলি মই গৈলোঁ বৰদিয়া, নুখুজিলা মুখ মুত মহিলে কমায়া। তোমালোকে যিহেতু মোক পুত্ৰ হিচাপে পাবৰহে কামনা কৰিলা, গতিকে মই সেয়ে হওক বুলি তোমালোকক বৰ প্ৰদান কৰিলোঁ। আৰু মুখ্য তোমালোকে বাঞ্ছা নকৰিলা, কাৰণ তোমালোকক সেই সময়ত মায়াইহে আৱৰি আছে। আৰু এয়াও ভগৱন্তৰেই লীলা। ভগৱন্তই যদিও দেখা দিছে, প্ৰথমেই তেওঁলোকক মায়াকহে দৰ্শন কৰাইছে। ভগৱন্তই সেয়েহে কৈছে যে অবস্তুক দেখা অবস্তুক আৱৰি, এহিতো মোহৰ মায়া জানা নিষ্ট কৰি। ভগৱন্তই প্ৰথমতেই ভক্তক মায়াৰ দ্বাৰাই মোহিত কৰে। গতিকে যদিও ভগৱন্তই পিস্মি আৰু সুতপাক দেখা দিছিল, তথাপিও তেওঁৰ সেই মায়াতেই এই পিস্মি আৰু সুতপা আবদ্ধ হৈছিল। গতিকে তেওঁলোকে সেই সময়ত ভগৱন্তৰ ওচৰত মোক্ষ বাঞ্ছা কৰিব নোৱাৰিলে। তেওঁলোকে মাত্ৰ ভগৱন্তক তেওঁলোকৰ পুত্ৰ হিচাপে পাবৰ বাবেহে কামনা কৰিলে। লোকত নেদেখি মোৰ সমৰূপে গুণে, পিঞ্চি গৰ্ভ নামে পুত্ৰ ভৈলো সেই জন্মতেই পিঞ্চি গৰ্ভৰূপেই তোমালোকক মই দৰ্শন দিছিলোঁ। অদিতি কশ্যপ পাছে ভৈলা দুই, সিজন মতো উপজিলো বামন ৰূপ হুই। প্ৰথম জন্মত যিহেতু পিস্মি আৰু সুতপা, সেই সময়ত তেওঁলোকক পিস্মি গৰ্ভৰূপে ভগৱন্তই দেখা দিছিল। আৰু দ্বিতীয় জন্মত সেই পিস্মি আৰু সুতপাই আহি অদিতি আৰু কাশ্যপ ৰূপে জন্মগ্ৰহণ কৰিছে। আৰু সেই জন্মতো ভগৱন্তই আহি বামন ৰূপে, বামন প্ৰভুৱে আহি কাশ্যপ আৰু অদিতি পুত্ৰত্ব স্বীকাৰ কৰিছে। বামন ৰূপে তেওঁ যিহেতু কাশ্যপ আৰু অদিতিৰ পুত্ৰত্ব স্বীকাৰ কৰিছে, আৰু সেয়েহে বামন ৰূপেও তেওঁৰেই জ্যেষ্ঠ ইন্দ্ৰৰ, যেতিয়া ইন্দ্ৰলোক দৈত্য সমস্তই যেতিয়া অধিকাৰ কৰিছিল, সেই দৈত্যসকলক নিবাৰণ কৰি দৈত্যসকলক তাৰ পৰা খেদাই সেই স্বৰ্গলোক আকৌ তেওঁৰ জ্যেষ্ঠ ভাতৃ ইন্দ্ৰক সমৰ্পণ কৰিবৰ বাবেই অদিতি আৰু কাশ্যপৰ পুত্ৰত্ব স্বীকাৰ কৰি তেওঁ বলিক
তেওঁৰ ছলনা কৰি বলিৰ পৰা তেওঁ এই স্বৰ্গ ৰাজ্য পুনৰ উদ্ধাৰ কৰি তেওঁৰ জ্যেষ্ঠ ভাতৃ ইন্দ্ৰক তেওঁ প্ৰদান কৰিছিল। তৃতীয় জন্মত আবে নিজ ৰূপ ধৰি উপজিলো তোমাতে সত্য ৰক্ষা কৰি। সত্যক ৰক্ষা কৰিবৰ বাবেই যিহেতু তোমালোকৰ ওচৰত কথা দি আহিছিলোঁ, গতিকে তোমালোকৰ পুত্ৰত্ব স্বীকাৰ কৰাৰ বাবেই আমি এতিয়াও বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে তোমালোকৰ পুত্ৰ হিচাপে আমি স্বীকৃতিপ্ৰাপ্ত হৈছোঁ। আৰু এতিয়া প্ৰথম জন্মত পিতৃগৰ্ভ, দ্বিতীয় জন্মত বামন আৰু তৃতীয় জন্মত তেওঁ পৰম পুৰুষ ভগৱানে, পৰম পুৰুষ কৃষ্ণই বসুদেৱ আৰু দৈৱকীৰ পুত্ৰত্ব স্বীকাৰ কৰিছে। একমাত্ৰ পিতৃ আৰু সুতপাৰ যি তপস্যা, যি তপ, সেই তপত সন্তুষ্ট হৈ ভগৱন্তই তেওঁলোকৰ ওচৰত স্বীকৃতি দিছিল যে আমি তোমাৰ কথা ৰক্ষা কৰি যাম। আৰু সেয়েহে সেই কথা ৰক্ষাৰ কাৰণেই, সেই সত্য পালনৰ উদ্দেশ্যেই তৃতীয় জন্মত বসুদেৱ আৰু দৈৱকী পুত্ৰত্ব তেওঁ স্বীকাৰ কৰিছে। ব্ৰহ্মৰূপে চিন্তা নহি কৰা পুত্ৰ স্নেহ, ইজনমে অৱশ্যে মুখ পাইবায়ে দেহ। ভগৱন্তই কৈছে যে হে পিতৃ, হে মাতৃ, মোক তোমালোকে পুত্ৰ স্নেহেৰে চাব নালাগে। যদিও তোমালোকৰ পুত্ৰৰূপে মোক পাইছা, মোক ব্ৰহ্মৰূপেহে তোমালোকে চিন্তা কৰা। আৰু এই জন্মত, তোমালোকৰ এই তৃতীয় জন্মত তোমালোকে মোক্ষ পাবাই। তোমালোকৰ মোক্ষৰ হেতু আমি আমাৰ সত্য ৰক্ষাৰ বাবেই আহি তোমালোকৰ পুত্ৰত্ব স্বীকাৰ কৰিছোঁ। কংসক সংকিয়া যেবে শুনি থৈও নিয়া মোক গোকুলত পলোৱাই। এই অসৎ কংসৰ প্ৰতি যদি তোমালোকৰ ইমানেই ভয় হৈছে, তেন্তে তোমালোকে ইয়াৰ কাৰণে কোনো শংকা কৰাৰ প্ৰয়োজন নাই। মোক তোমালোকে নিঃসন্দেহে লৈ যোৱা। তেওঁ পিতৃক এনেদৰে বুজাইছে যে মোক তুমি এনেদৰে লৈ যোৱা আৰু তুমি গোকুলত মোক থৈ তুমি মহামায়াক পলুৱাই লৈ আহা। মোক তুমি লৈ যোৱা, পলুৱাই লৈ গৈ তুমি গোকুলত থৈ আহা। উপজীৱে যোগ মায়া যশোদাৰ ঘৰে, মোক থৈয়া তাংক লয়া আহিও সতৰে। গোকুলত যশোদাৰ ঘৰতেই জন্ম হৈছে যোগমায়াৰ। গতিকে তুমি যোগমায়াৰ জেগাত মোক থৈ, যোগমায়াৰ ঠাইত মোক থৈ তুমি যোগমায়াক পলুৱাই লৈ আহা। অয়েহি বুলি তা সম্বাক বিষ্ণু ভৈলা চুপ
দুই সন্তৰ আগতে ভৈলন্ত শিশুৰূপ। পৰম পুৰুষ ভগৱন্তই তেওঁৰ পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকীক এনেদৰে বুজনি দি, যিহেতু পিতৃ মাতৃ কংসৰ ভয়ত শংকিত হৈ আছে, কেনেকৈ ভগৱন্তক তেওঁলোকে ইয়াৰ পৰা নি কংসৰ কাৰাগাৰৰ পৰা লৈ গৈ তেওঁ গোকুলত যোগমায়াৰ গৰ্ভত যি যশোদাৰ গৰ্ভত যি যোগমায়াৰ জন্ম হৈছে, সেই যোগমায়াক লৈ আহিব লাগে আৰু সেই যোগমায়াৰ ঠাইত কৃষ্ণক থৈ যোগমায়াক আনি তেওঁ পুনৰ কাৰাগাৰত প্ৰৱেশ কৰিব। ভগৱন্তৰ এই উপদেশ, সকলো উপদেশ তেওঁৰ পিতৃ মাতৃৰ ওচৰত প্ৰদান কৰি তেওঁ শিশুৰূপ লৈ দৈৱকীৰ কোলাত তেওঁ অৱতৰণ কৰিছে। কৃষ্ণ পৰম কৃপালু বান্ধৱ সমস্ত, আমি কংসৰ কাৰাগাৰত কৃষ্ণৰ জন্মৰ বিষয়ে, কংসৰ কাৰাগাৰত যোগমায়াৰ জন্মৰ বিষয়ে, যশোদাৰ গৰ্ভত যোগমায়া আৰু ৰোহিণীৰ গৰ্ভত বলৰামৰ জন্ম, এই কাহিনী আপোনাসৱৰ ওচৰত প্ৰকাশ কৰি আমি আজি এই পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব বুলি আশা ৰাখি আপোনাসৱৰ চৰণত পুনৰ প্ৰণাম জনাই আমাৰ আজিৰ পৰ্যালোচনা ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম।